কৰোনা মহামাৰীৰ ভয়াৱহতাৰ পিছত আজিৰে পৰা দেশবাসীৰ বাবে মুকলি কৰি দিয়া হৈছে পাৰ্কসমূহ। সম্পূৰ্ণ 7 মাহৰ বিৰতিৰ পিছত বিনোদন উদ্যানসমূহ খোলাৰ অনুমতি প্ৰদান কৰে ৰাজ্য চৰকাৰে। পাৰ্কলৈ যোৱা সকলো দৰ্শকে কোভিড প্ৰটকল মানি চলাটো বাধ্যতামূলক। সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। ৰাজহুৱা স্থানত থুই-খেকাৰ পেলাব নোৱাৰিব। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। উদ্যানৰ কৰ্তৃপক্ষই হেণ্ডৱাছ আৰু চেনিটাইজাৰ ব্যৱস্থা কৰিব লাগিব আৰু ইয়াৰ লগতে প্ৰশিক্ষণৰ বাবে ছুইমিং পুল খোলাৰো অনুমতি প্ৰদান কৰা হৈছে। কোভিড-19ৰ বিধি মানি খুলিব পাৰিব ছুইমিং পুলসমূহ। ইতিমধ্যে 7 মাহৰ অন্তত আজিৰে পৰা দেশত খুলিব ছবিগৃহ। 50% দৰ্শকেৰে খুলিব পাৰিব চিনেমা হলসমূহ। কোভিড-19ৰ বিধি মানি চলাটো বাধ্যতামূলক। অৱশ্যে কণ্টেইনমেণ্ট জোনত বন্ধ থাকিব এইসমূহ সেৱা।